নমস্কাৰ মই নিকিতা শৰ্মা ওয়েলকাম বেক টু মাই ইউটিউব চেনেল আপোনালোক সকলোকে মোৰ ফালৰ পৰা বিহু হিয়া ভৰা শুভেচ্ছা জনাইছোঁ আজি মানুহৰ বিহু আপোনালোক সকলো বিহু আমি গৈ আছোঁ জেঠাই ঘৰলৈ আপোনালোকক দেখুৱাম মই ওলাই ৰেডি মাহত ওলাই আছে তাৰপিছত আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাব আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব এই চক মই আহি ৰিমলি ঘৰ পাই গ'লোহি আমি আহি ৰিমলি ঘৰ পাই গ'লো সেইজনী ৰিমলি চেণ্ডেল পাত ছিঙিলে লৈ আহি আছে এতিয়া মানে ছিঙি গুচি গ'লে ৰ'দটো বহুত গৰম আৰু মেল্টিং হৈ পেলাই গুচি গ'ল তাৰ চেণ্ডেল ছিঙা আহি আছে খোজকাঢ়ি আহি আমি আহি পাই গ'লোহি এয়া ৰিমলিয়ে নতুন নতুন বস্তু লৈছে ডাইনিং টেবুল লৈছে এয়া ছুপাৰ চিট লৈছে এয়া ৰিমলিয়ে ছুপাৰ চিট লৈছে ইমান ভাল ভাল বস্তু লৈছে পাৰি দিবি না তই মোক এইবোৰ লৈছে ইমান ধুনীয়া ধুনীয়া বস্তু তাকে এটা গিফ্ট দিছে মায়ে সেইটো পিন্ধি চাই বুলি কওক গাইজক কেনেকুৱা লাগিছে ড্ৰেছটো এইজনী পুৰা ওলাই গ'ল উঠি দে ঘূৰি দে এয়া আমাৰ পৰিয়ে পুৰা একদম মানে পিন্ধি লৈ আমি দুজনী একে কাপোৰ পিন্ধিছো মানে কালাৰটো বেলেগ বেলেগ আৰু ফ্ৰক মই লাষ্ট পাম ভিডিঅ' বনাবলৈ আমাৰ অকণমানি মাজনী পৰা জোকাৰি আছে মোক একো জোকা নাই চিনি কৈ আছে তাই মোক ক'বলৈ কৈ একে থাপ দিবি নকয় মোৰ ব্লগত যে আপুনি চাইছিলে যে হুঁচৰি মাৰোঁতে মানে মাহীক যে ভিডিঅ' বনাবলৈ দিছিলোঁ সেই ভিডিঅ'টো মাথা নাইকিয়াজনীয়ে নবনালে মই কৈছোঁ যা বনাগে নবনাই মাথা নাইকিয়া আলহী আহিছে দেখাওঁগৈ এইজনীয়ে কাপোৰটো চিলাই দিছে এতিয়া বিহু কাপোৰ পিন্ধিবলৈ ফটোশ্বুট কৰে এতিয়া ব্লাউজ পিন্ধিছে ফটোশ্বুট কৰে বোলে মোবাইল টিপি আছে মানে চাৰ্জ নাইকিয়া কৰি দিছে তো গাইস মোৰ ব্লগটো বনোৱাই নাছিলোঁ yes guys ই এডিটিং কৰা মানুহটো দেই এডিটিং কৰা মানুহটো কিবা ছোৱালী আছে যদি পতাব পাৰে লাষ্ট কৰিছে হ'ব গাইস মানে এয়া আমাৰ নাচনী ৰেডি হৈ গ'ল হ'ব উঠ নাচনী ৰেডি হৈ গ'ল এতিয়া এয়া নাচনী এতিয়া পুৰা নাচি আছে অকণ ভালকে দেখুৱা আকৌ মেকআপ কৰি দিছো আমি চুলি নাই আমাৰ ৰিমলি চুলি নাই যে মই বহুত কষ্টকে বান্ধিছো চক কিমান কষ্টকে বান্ধিছো কি ধুনীয়া লাগিছে আমাৰ ৰিমলিয়ে হুঁচৰি মাৰিব যায় বোলে একো হুঁচৰি মাৰিব নাযায় এজনী বাহানা অকল এজনী অকল ফটোশ্বুট কৰিব যায় DSLR মাতিছে এইটো DSLR তাই DSLR এয়া ফটোশ্বুট কৰি আছে পুৰা পোষ্ট তাই একদম ফটোশ্বুট কৰা এনেকে নলয় দুখন হাতে দি ল পাইছ